সোণৰ বিস্কুট লৈ পলাইছিল এটা চোৰ। তামিলনাডুৰ চোৰে অসমলৈ আহিছিল সোণ নিবলৈ। গুৱাহাটীৰ ৰেলৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ যুৱকক। আজি ৰাজধানী এক্সপ্ৰেছত জব্দ 323 গ্ৰাম সোণসহ তামিলনাডুৰ মহম্মদ মহিউদ্দিন নামৰ চোৰটোক গ্ৰেপ্তাৰ আৰক্ষীৰ। চোৰটোৰ পৰা উদ্ধাৰ হোৱা সোণখিনিৰ মূল্য প্ৰায় 15 লাখ টকা। ইতিমধ্যে GRP আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক আৰু আৰম্ভ কৰিছে তদন্ত। আজি ৰাতিপুৱা আপোনাৰ ঠিক 6:30মান বজাত আমি চেকিং কৰিছিলোঁ ৰাজধানী 12423 গাড়ীখনত ট্ৰেইনখনত, আৰু সেই ট্ৰেইনত আপোনাৰ A439 চিট নম্বৰ 39ত আমি এজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁৰ লগত আমি 2 পিচ গোল্ড ছাছপেক্টেড গোল্ড আমি তেওঁৰ পৰা ৰিকভাৰী কৰোঁ। তেওঁক যেতিয়া সোধপোছ কৰা যায় তেওঁ কয় যে তেওঁ এই মানে ছাছপেক্টেড গোল্ডখিনি তেওঁ আপোনাৰ ডিমাপুৰৰ পৰা আনিছিল। মানুহজন তেওঁ তামিলনাডুৰ মানুহ হয়, তেখেতৰ নাম হৈছে মহম্মদ মহিউদ্দিন, আৰু তেওঁ ডিমাপুৰৰ পৰা এই সোণখিনি এতিয়া দিল্লীলৈকে গৈ আছিল। তাৰপিছত তেওঁ কিবা প্ৰকাৰে চেন্নাইলৈকে যোৱা প্লেন আছিল।